Sometimes I think that জীৱনত মানুহবোৰক বেছি গুৰুত্ব দি দিছোঁ নেকি? মুখৰ এক্সপ্ৰেশ্যন চাব মন নোযোৱা মানুহকেইটাক কোমল হাঁহি এটাৰে সম্ভাষণ জনাইছোঁ। এখণ্ড হৈ যোৱাৰ পিছত চৰি কৈ ময়ে তল পৰি গৈছোঁ, যিটো মোৰ দোষেই নাছিল। আচলতে এইবোৰ চব মিলিব লাগে, মিলাব লাগে। ৰবীন্দ্ৰনাথেও ক'লে। ডক্টৰ হাজৰিকাদেৱৰ বিখ্যাত গান এটাৰ এই শাৰীকেইটাৰ দৰে। জীৱনত আছোঁ কেইটাদিন, নিমিলালে অংকবোৰ খেলিমেলি হৈ যায়গৈ। এই যে মিলাব লাগিব, সেইবোৰ কেতিয়াবা হেভি বোজা হৈ যায়। উপায় নাই, মেচিয়ৰিটি মেটাৰ্ছ বুলি কথা এটাতো আছে। সকলোতে আকৌ প্ৰাক প্ৰাথমিক শাখাৰ দৰে কিবা এটা হ'লেই মুখ ফুলাই বহি থকা দিন নাই আৰু। কেতিয়াবা নিজলৈ হাঁহি উঠে। এনেকুৱা কিছুমান ছিটুৱেশ্যন সন্মুখত হঠাৎ পাওঁ যে সেইবোৰলৈ প্ৰিপেৰেশ্যন জিৰ' একদম। কিন্তু পিছত ভাবি ভাল লাগে, কিবা এটা ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চো এটা লাইফ লেছন। সঠিক সময়ত হিচাপ হ'ব বুলি বহি থাকিলে কেতিয়াও সেই সময় ঘূৰি নাহে। কেতিয়াবা আচৰিত লাগে, সন্মান কাক দিব লাগে আমি এনেকুৱাকৈ চিন্তা কৰোঁ যে কোনোবা বয়সত ডাঙৰ মানুহে কথা ক'লে নিশ্চুপ হৈ যাওঁ। কিন্তু সেইখিনি কোনটো এংগলৰ পৰা অগ্ৰজ, যাৰ মানসিকতা আচৰিতভাৱে নিম্ন। মানুহক মানসিক কষ্ট দি জীৱনত বহুত উন্নতি কৰিব পৰা যাব, কিন্তু তাতেই অংকৰ খেলিমেলি হ'ব। নিজৰ বেলিকা অহংকাৰী স্বৰূপৰ বাবে মানুহ বিচাৰি পোৱা নাযাব। এই যে কল ইউনিভাৰ্চিটি পাছ আউট বুলি নিজক লৈ গৰ্বিত মানুহবোৰ, উচ্চ শিক্ষাহে ল'লে, বাকী মনৰ ভিতৰৰ ভাল ভাৱ ক'ৰবাত থৈ আহিল। মেক্সিমামৰে ডাষ্টবিন গোটেই মনটো। হাউ কেন আই একচেপ্ট?